हेलो फ्रेंड्स मोर अन्य এটা ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোকক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। আজি মই অলপমান ফুৰিবলৈ যোৱা ভিডিও ব্লগ কৰিম বুলি ভাবিছো। যদি ভিডিওটো চাই আপোনালোকে ভাল পায় তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো সম্পূৰ্ণলৈকে চাব বুলি আশা কৰিলো। আৰু অলপমান বেংগলী মানুহৰ ছোৱালী বিয়াৰ আশীৰ্বাদৰ নিয়ম আছে, তাৰে অলপ আপোনালোকক ভিডিও দেখাম। যদি ভাল লাগে তেনেহলে কমেন্ট কৰি জনাব। বলক ভিডিওটো আগবাঢ়ি যাওঁ। গাড়ীত বহি গৈ আছো আমি। আমি পাই গ'লোহি। আপোনালোকক ভিডিওটো সম্পূৰ্ণলৈকে দেখাই যাম, আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই যাব দেই। ইয়াত দৰা ঘৰৰ ফালৰ পৰা যিবিলাক আশীৰ্বাদ দি অনা বস্তু সকলোবিলাক দিছে, যেনে ধৰক আপোনাৰ মিঠাই, ফল মূল, ড্ৰাই ফ্ৰুট, শাৰী, আকৌ চাখা পলা সকলোবিলাক দিছে। এজনে ভাৰ আনিছে, চক ইয়াত ভৰাই আনিছে ৰসগোল্লা আৰু এইবিলাক গিফ্ট। এয়া হৈছে মাছ, কি ধুনীয়াকৈ পেকিং কৰি আনিছে মাছটো। এয়া মিঠাই, এইবিলাক কইনাৰ কসমেটিক্স। এয়া ছোৱালীয়ে খাই ভাল পোৱা চিপছ। এইবিলাকো কসমেটিক্সৰ বস্তু। ড্ৰাই ফ্ৰুট আৰু দিছে ফল মূল। এয়া চব ফল মূল কি ধুনীয়াকৈ পেকিং কৰি আনিছে। আৰু এইবিলাক মিঠাই। এয়া হৈছে ছোৱালী বহোৱা ডেকৰেশ্যন। গাইছ, এয়া হৈছে কইনা। অনুভৱ কেনেকুৱা? অনুভৱটো বহুত ভয় লগা। আজি কি আছে এবাৰ আমাৰ ৰাইজক যদি কৈ দিয়া। আশীৰ্বাদ আছে। আশীৰ্বাদ মানে ইংলিছত ৰিং চেৰিমনি। ৰিং চেৰিমনি। ৰিং চেৰিমনি আজি। আৰু কিবা আছে নেকি? আশীৰ্বাদ মানে আৰু কিবা বুজা যায় নেকি? আজি আশীৰ্বাদ বেংগলীত আশীৰ্বাদ বুলি কয়। আমাৰ যিমান কাষ্টৰ মানে এওঁলোকৰ আমাৰ যেনেকে জোৰোণ দিয়া হয়, সেই জোৰোণ এওঁলোকে বেলেগকে দিয়ে, ছোৱালীও বেলেগকে দিয়ে। আমাৰ জোৰোণত চব ৰাইজে মিলি দিয়ে, কিন্তু এওঁলোকে ঘৰতে দি থৈ দিয়ে। মানে ল'ৰা ঘৰে আহি পানি সকলো বস্তু দি যায়হি, তাৰপিছত এওঁলোকে নিয়ম কৰে। দেখাই যাম আপোনালোকে। ল'ৰা ঘৰৰ মানুহখিনিয়ে ছোৱালী ঘৰত আহে। কি হয়? এংগেজমেণ্ট হয়, খালি ল'ৰা নাহে। ডাঙৰ মানুহে কৰে। সেয়ে আপোনালোকৰ ভিডিওটো সম্পূৰ্ণ দেখাই যাম। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব বুলি আশা কৰিলোঁ। প্ৰথমে বামুণে আহি সকলোবিলাক নিয়ম ভালদৰে কৰি ল'ব, তাৰপিছত বাকীসকলে কৰিব। বামুণে প্ৰথমে চাখা পলাত সেন্দুৰ দি ছোৱালী আঁচলত লৈ ল'বলৈ কৰে। তাৰপিছত মিঠাই আৰু পানী খুৱাই তাইক আশীৰ্বাদ দি থৈ যায়। তাৰপিছত বাকীসকলে সকলোবিলাক নিয়ম কৰে। কিন্তু চাখা পলা আশীৰ্বাদৰ দিনাখনি নিপিন্ধাই, যিদিনাখনি মূৰত তেল দিব, মানে অসমীয়া সমাজত মূৰত তেল দিয়া বুলি কয় আৰু বেংগলী সম্প্ৰদায়ৰ অদিবাস বুলি কয়, সেইদিনাখনিহে চাখা পলা সকলো সমাজৰ ৰাইজে মিলি পিন্ধাব। এতিয়া সকলোৱে এজন এজন কৰি কইনাক আশীৰ্বাদ দি যাব। ঘৰত যিমান বয়োজ্যেষ্ঠ আছে সকলোৱে ছোৱালীক আশীৰ্বাদ কৰিব আৰু ছোৱালীয়ে ভৰিত ধৰি সকলোকে সেৱা কৰিব। আৰু ছোৱালীয়ে ধানৰ দুপা যিটো দিয়ে, সেইটো ল'ৰা ঘৰৰ পৰা অহাৰ পিছতহে ছোৱালীক আশীৰ্বাদ দিবলৈ ধানৰ দুপা দিয়া হয়।
কইনাই ভিখাৰীক ভিক্ষা দিছে। এই শুভ কামত যদি এওঁলোক নিচিনা মানুহক যদি এসাঁজ দিব পৰা যায় বা তেওঁলোকৰ ওচৰত আশীৰ্বাদ ল'ব পৰা যায়, বহুত পুণ্য লাভ কৰে। সেইকাৰণে কইনাই আশীৰ্বাদ লৈছে। এতিয়া আহি পাই গ'লোহি। আহোঁতে আহোঁতে ৰাতিয়ে হৈ গ'লগৈ। এতিয়া চিধা হোমগৈ আৰু খাই একদম পূৰা পেট ভৰ্তি। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব বুলি আশা থাকিল। আৰু এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ, জয় আই অসম।